আজিৰ কেবিনেটে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তটো হ'ল যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আমি দিয়ে ভাৰত চৰকাৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক ইতিমধ্যে দিয়ে ঘোষণা কৰিছে আৰু তাৰ লগত দিবেদি কিমান পাৰ্চেণ্ট দিব কাগজ নেকি 3%. আগতে বৰ্তমান 52% দিয়ে পাই আছিল 50% পাই আছিলে আজি 1 ডিসেম্বৰৰ দৰমহাৰ লগত তেওঁলোকে 53% দিয়ে পাব অৰ্থাৎ 3% তেওঁলোকে দিয়ে পাব আৰু এই দিয়েটো জুলাই মাহৰ পৰা কাৰ্যকৰী হ'ব তাৰ ফলত 4 মাহৰ তেওঁলোকে বকেয়া পাব এই বকেয়া আমি ডিসেম্বৰত 25% দিম জানুৱাৰীত 25% দিম ফেব্ৰুৱাৰীত 25% দিম মাৰ্চত 25% দিম বকেয়াটো যেটো 4 মাহৰ বকেয়া কিন্তু যেটো নিত্য নৈমিত্তিক যেটো প্ৰত্যেক মাহত পাব লাগে সেই 3% দিয়ে 1 ডিসেম্বৰৰ পৰা তেওঁলোকে দৰমহাত পাব পাৰিব অৰ্থাৎ নৱেম্বৰ মাহৰ দৰমহা ডিসেম্বৰত লয় গতিকে ডিসেম্বৰত তেওঁলোকে দিয়েটো ড্ৰ কৰিব পাৰিব দীপাৱলীৰ আগতে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ই এটা সুখৰ সংবাদ যে তেওঁলোকে 3% দিয়ে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত পাব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰো দিয়ে 53% আজিৰ পৰা আমাৰ কৰ্মচাৰীৰো দিয়ে 53% হবগৈ 3% আমি এনহেন্স কৰিছো এই মাহত আমি আৰু এটা কাম কৰিছো যে দৰমহাটো অহা কালিৰ পৰা ল'ব পাৰিব দীপাৱলীৰ কাৰণে নৰমালি আমি যেটো 1 তাৰিখে দৰমহা দিও আমি দৰমহাটো এবাৰ 3 দিন আগৰ পৰা দিম অৰ্থাৎ অহা কালিৰ পৰা দিম যাতে দীপাৱলীৰ আগত তেওঁলোকে কৰ্মচাৰীসকলে দৰমহাটো ল'ব পাৰিব 28 তাৰিখে দৰমহাও পাব আৰু 3% দিয়েৰ ঘোষণাও হ'ল এৰিয়াৰো পাব গতিকে মই ভাবো যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দিয়ে হৈতে তেওঁলোকে দীপাৱলী